like the way I am speaking English right now? Do you think it is good? Or are you judging me? মই যদি এনেকে লেমলেমিয়াকে ইংৰাজী কওঁ তেতিয়াহ'লে আপোনালোকে নিশ্চয় ভাল নাপায় কিন্তু এতিয়া যদি মই আপোনাক কওঁ তুৰে মুৰে আলু কৰে যাত্ৰা তেতিয়াও আপুনি মই বেয়া পোৱা উচিত মই ও আৰু উৰ কথা কৈছো ও মাই গড If I and you speak English poorly, then the English language will not suffer at all. মই এটো আগতে শুনা কথা এতিয়া আপোনালোকক কওঁ যদি আমি ইংৰাজী ভাষাটো শুদ্ধকৈ নকওঁ তেতিয়াহ'লে ইংৰাজী ভাষাটোৰ একো লোকচান নহয় কিন্তু যদি আমি নিজৰ ভাষাটো অসমীয়া ভাষাটো শুদ্ধকৈ নকওঁ তেতিয়াহ'লে অসমীয়া ভাষাৰ লোকচান হোৱাৰ পুৰা মাত্ৰাই সম্ভাৱনা আছে এই সময়টোত অসমীয়া ভাষাত ও আৰু উ ধ্বনিটোৰ মাজত বিশেষ খেলিমেলি হৈ থকা দেখা গৈছে উ ধ্বনিটো যেন ট্ৰেন্ডিঙত আছে ওটো যেন হেৰাই গৈছে আমি ফুৰিবলৈ ওলাই যোৱাৰ ঠাইত ওলাই যোৱা কৰিলোঁ ভৱিষ্যতৰ সোণোৱালী সপোন দেখাৰ ঠাইত সোণোৱালী সপোন দেখিবলৈ ল'লোঁ ভোট জলকীয়া হৈ একেবাৰে গোষ্ট চিলি হৈ থাকিলে আহকচোন আজি আমি ও আৰু উ এই ধ্বনি দুটা কেনেকৈ কৰা যায় আৰু ইয়াৰ মাজত পাৰ্থক্য কি তাক জানিবৰ যত্ন কৰোঁ আজি মোৰ লগত আছে দৰথী ভৰদ্বাজ আপোনালোকৰ চিনাকি মৌকণ দৰথী তুমি সৰভোগত অসমীয়া ভাষাটো যেনেকৈ কয় মাজুলীত ঠিক তেনেকৈ নকয় এতিয়া মাজুলীৰ মৌকণৰ দৰে কথা ক'বৰ কাৰণে তুমি কেনেকুৱা প্ৰস্তুতি কৰিছা মই মাজুলীৰ মৌকণৰ দৰে কথা ক'বৰ কাৰণে প্ৰথমতে গুৰুত্ব দিছিলোঁ সুৰৰ ওপৰত একচেণ্ট মাজুলীত কথা কোৱা সুৰ আৰু সৰভোগত কথা কোৱা সুৰ বেলেগ বেলেগ তাৰ বাবে মই শ্বুটিঙৰ 3 মাহ আগত মাজুলীত থাকি মাজুলী মানুহৰ লগত কথা বতৰা পাতিছিলোঁ আৰু তেওঁলোকৰ কথা শুনিছিলোঁ আৰু নিজৰ মাজত প্ৰেক্টিচ কৰিছিলোঁ আৰু এই প্ৰেক্টিচৰ সাক্ষী মই আছিলোঁ তাৰ মাজতে ও উ উজনি নামনি এই সাউণ্ড কেইটাৰ লগত এই ধ্বনি কেইটাৰ লগত তোমাৰ যুদ্ধখন কেনেকুৱা বহুত ডাঙৰ যুদ্ধ মই যেতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটি পাৰফৰ্মিং আৰ্টছত পঢ়িব আহিছিলোঁ তেতিয়াৰ পৰাই যুদ্ধ ষ্টাৰ্ট হৈছিল যেনেকৈ আমি নামনি অসমত দোকান বুলি কওঁ আৰু উজনি অসমত দোকান বুলি কয় তেতিয়াৰ পৰাই মোৰ যুদ্ধ ষ্টাৰ্ট হৈছিল আৰু এইখিনিতে মই যেতিয়া মৌকণ কৰিব আহিছিলোঁ তেতিয়া মই এটা আখৰ একেবাৰে খাই পেলাব লগা হৈছিল আৰু সেইটো হ'ল ৰ যেনেকৈ আমি ৰটোত অলপ বেছি জোৰ দি কওঁ আৰু উজনি অসমত প্ৰায় ৰটো নকয় তাৰপৰা মই শিকিলোঁ আৰু তাৰমানে আমাৰ উজনি মানুহে ৰটো বৰকে নকয় কিন্তু মই আকৌ ক'ব পাওঁ বাৰু এতিয়া আমি আহোঁ মূল বিষয়বস্তুলৈ ও আৰু উৰ মাজত ধ্বনিৰ পাৰ্থক্য কি আৰু এই দুটা কেনেকৈ উচ্চাৰণ কৰিব লাগে ও ও ও ও ও ও লক্ষ্য কৰক ও ক'বৰ সময়ত তেওঁৰ থুতুৰিটো লোৱাৰ জটো অলপ তললৈ নামি আহে ও ক'বৰ সময়ত মুখৰ ভিতৰত যিমান খালী ঠাইৰ সৃষ্টি হয় ও কওঁতে তাতকৈ বেছি হয় দৰথী থেংক ইউ অনুপম কেবি শ্ব'ত আকৌ নিশ্চয় লগ পাম দি অনুপম কেবি শ্ব'ৰ পৰৱৰ্তী কিছু ভিডিঅ'ত আমি অসমীয়া উচ্চাৰণৰ বিষয়ে আকৌ পাতিম উচ্চাৰণৰ বিষয়ে নহয় নিশ্চিতভাৱে পাতিম নিশ্চিতভাৱে নহয় ধন্যবাদ ইংলেণ্ডৰ পৰা মোৰ বন্ধু জেমছে এটা ভিডিঅ' পঠাইছে চাওঁচোন আহক My son Kasu cannot even speak a single sentence in English. Writing English is out of the question, but he can speak Assamese like par. In his school, if he speaks a single sentence in English, he is fined £5. ভিডিঅ'টোত যদিও অট'মেটিক অসমীয়া ছাবটাইটেল আহি গৈছিলে মই তেওঁৰ কথাকেইটাৰ আচল অসমীয়া অনুবাদটো কৈ দিব বিচাৰিছোঁ আমাৰ ল'ৰা ক্ৰিছে অসমীয়া বাক্য এটা ক'ব নোৱাৰে লিখাটো দূৰৰে কথা ইংলিছ টকিং ফৰফৰকৈ কৰিব পাৰে তাৰ স্কুলত অসমীয়াত যদি বাক্য এটা কয় তেতিয়াহ'লে 5 টকাকৈ ফাইন